আৰু আপোনালোকে এতিয়া সুধিব ডেফিনেটলি মই বুজি আছোঁ কিমানত জিকিব কিমান মাৰ্জিন আজি সেইটো মই নকওঁ সেইটো 23 তাৰিখলৈকে ৰখিব লাগিব মই ভোট দিলোঁ নিজৰ কাৰণে ভোট দিলোঁ আজি প্ৰথমবাৰ জীৱনত বহুত ভাল লাগিছে নিজৰ কাৰণে ভোট দি পেলাই আৰু ৰাইজক মই আহ্বান কৰিছোঁ সকলো ৰাইজ ওলাই আহক ভোটবিলাক নষ্ট কৰিব নালাগে এইটো মানে সাংবিধানিক এটা কি কয় এইটো অধিকাৰ সাব্যস্ত কৰিব লাগে নিজৰ পচন্দৰ কেণ্ডিডেটক ৰাইজে ভোট দিয়ক সেইটো মই আহ্বান কৰিছোঁ প্ৰথম যিহেতু ইলেকশ্যনত মই যিহেতু প্ৰথম থিয় হৈছোঁ আৰু নিজৰ কাৰণে যে ভোট দিছোঁ ইটছ এ গ্ৰেট এক্সপিৰিয়েঞ্চ আজি কিমান আশাবাদী সেইটো আজি ক'ব লাগিব নকোৱাটো ভাল নেকি ইটছ নট কেম্পেইন আজি ৰাইজক ভোটদান সাব্যস্ত কৰাৰ কাৰণে অধিকাৰ দিয়াটো ভাল সাংবিধানিক অধিকাৰ তো আজি কোনো ধৰণৰ তেনেকুৱা মন্তব্য মই কৰিব বিচৰা নাই ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হ'ব লাগে আৰু ৰাইজক এইটো অধিকাৰটো দিব লাগে কেনেকুৱা দেখা পাইছে কিমান এনেইতো ভালেই দেখা পাইছোঁ আপোনালোকে এতিয়া নিশ্চয় আহ্বান জনাব পাৰে আপুনি ভোট দিয়াৰ কাৰণে ওলাই আহি নাই ৰাইজতো আহিবই চবেইতো আহিবই আজি তেনেকুৱা কোনো ধৰণৰ মই হেৰি কৰিব খোজা নাই চবে জানে ৰাইজে জানে সাংবিধানিক অধিকাৰ আজি সাব্যস্ত কৰিব আৰু আপোনালোকে এতিয়া সুধিব ডেফিনেটলি মই বুজি আছোঁ কিমানত জিকিব কিমান মাৰ্জিন আজি সেইটো মই নকওঁ সেইটো 23 তাৰিখলৈকে ৰখিব লাগিব 28 ঠিক আছে আজিৰ দিনত কি কাৰ্যসূচী আছে আজি মই এনেই অলপমান চাম চেণ্টাৰবিলাকত অলপ ঘূৰিম যিহেতু কেণ্ডিডেট মই আপোনাৰ পৰিয়াল আহিব অলপ পিছত আহিব তেওঁলোকে আহিব ভোটদান কৰিব ইয়াতে